নমস্কাৰ হেডলাইন নিউজৰ জীৱন আৰু জীৱিকালৈ পুনৰ আমি আপোনালোকক স্বাগতম জনাইছো মই কমল কুটুকি আৰু দেৱজিৎ ভূঞা মোৰ বন্ধু অসমৰ এজন নামকৰা কেৰিয়াৰ কাউন্সিলৰ বেসিক্যালি ইঞ্জিনিয়াৰ আৰু ল গ্ৰেজুৱেট আৰু এন্টাৰপ্ৰেনিয়ৰ গতিকে আজি আমি লগ লাগিছো আমি সদায় যেটো দেওবৰীয়া আমাৰ এটো অনুষ্ঠান মেট্ৰিকত যি সকল ল'ৰা ছোৱালীয়ে খুব সুফল দেখাব নোৱাৰিলে বা খুব ভালভাৱে পাছ কৰিব পৰা নাই কোনোমতে পাছ কৰিছে তেওঁলোকক কি এটা আমি ৰাস্তা দেখাব পাৰো যিটোৰ দ্বাৰা তেওঁলোক অৰ্থনৈতিকভাৱে উপকৃত হ'ব পাৰে আজি আমি পুনৰ লগ লাগিছো আজি আমি কিহৰ বিষয়ে কথা পাতিম বুলি ভাবিছা তুমি আজি আমি এটা বহুত সহজ বিষয়ৰ ওপৰত মানে কথা পাতিম বুলি ভাবিছো হেতু হল যে পেপাৰ প্লেট আৰু পেপাৰ কাপ বনোৱা উইথ সৰু উদ্যোগ মানে অতি সুন্দৰ বিষয় কাৰণ আমাৰ বিয়া বাৰু যেতে খাবলৈ যাওঁ আজিকালি কাগজৰ গিলাসটো প্লাষ্টিকৰ গিলাসতকৈ কাগজৰ গিলাসটো আজিকালি মানুহে বেছি বিচৰা হৈছে বায়োডিগ্ৰেডেবল হোৱা বস্তু কাৰণে বিচৰা হৈছে আৰু কাগজৰ প্লেটখন আজিকালি ঘৰত বেছি মানুহ আহিলেও ইভেন মোৰে ঘৰত যদি বেছিকে ভাত খোৱা মানুহ হয় মই কাগজৰ প্লেট ব্যৱহাৰ কৰোঁ বহুত ৰকমৰ থালৰ ওপৰত মানে বাচন ধোৱা যদি মানুহৰ প্ৰব্লেম হৈ থাকে কামৰা মানুহৰ থালৰ ওপৰত কাগজৰ প্লেটখন নিয়ে পিছত ডিসপোজ কৰি দিয়ে গতিকে এতিয়া এই ৰাস্তাটো মানে কাগজৰ প্লেটখন বনাবৰ কাৰণে বা গিলাসটো বনাবৰ কাৰণে কেনে ধৰণৰ আগবাঢ়িব লাগিব তুমি অকমান কোৱাচোন কাগজৰ প্লেট আৰু কাগজৰ কাপ একিটা বনোৱা কৰাতে আৰু এটা কথা কৈছো মাজতে সিদিনা এটা মানে বহুত ইন্টাৰেষ্টিং হেৰি পালো যে জাৰ্মানীত মানে বায়োডিগ্ৰেডেবল মানে তামোলৰ ঢোকৰে মানে প্লেট বনোৱা বুলি একদম হেতু মানে কিবা এৱাৰ্ড পাইছে আমাৰ অসমত বহুতে মানে ইয়াত হেৰি কৰিছে ট্ৰল কৰিছে যে আৰে আমাৰ এটো দেখোন 100 বছৰ ধৰি এটো চলি আছে তামোলৰ ঢোকা আৰু নাৰিকলৰ বায়োডিগ্ৰেডেবল বনাই তাহলকে এটো মানে এটা পেটেন্ট কৰি পেলাই কৰিছে যে আমাৰ ইয়াত মানে এতিয়া আমি প্ৰথমতে কাগজৰ লগতে সেই বস্তুটো মানে এড কৰি দিম যে আমাৰ ইয়াতে হল যে কাগজৰ প্লেট আৰু কাপ বনোৱাটো খুব বেছি মানে কোনো জটিল বিষয় এটা নহয় তাত এটা মানে সৰু সিম্পল এটা মেচিন আছে যেটো মানে হাতৰেও অপাৰেট কৰিব পাৰি আৰু ইলেক্ট্ৰিক মটৰেৰেও অপাৰেট কৰিব পাৰি আৰু সেই মটৰবোৰ সেই যেটো মানে যেটো মেচিনটো আছে সেই মেচিনটো আজিকালি বহুত কম দামতে পোৱা যায় 30-35 হাজাৰ টকা ইনভেষ্ট কৰিলে তেনেকুৱা এটা মানে মেচিন খুব ভাল মেচিন এটা পোৱা যায় আৰু সেই মেচিনটো এনেকুৱা কিছুমানো আছে যিবোৰ সাপ্লায়াৰ যোনে মানে মেচিনটো যদি মানে তেওঁলোকৰ পৰা লোনত লয় তেতিয়ালে তেওঁলোকে সেইখিনি বাইবেকো কৰে মানে বস্তুখিনি তেওঁলোকে সেই যিখিনি মাৰ্কেটিং কৰি দিব গতে তেওঁলোকৰ মেচিনটো বিক্ৰী হ'ল আৰু তেওঁলোকে মাৰ্কেটিংতো এটা সহায় কৰিলে তেওঁলোকৰ এটা প্ৰফিট তাত থাকে প্ৰফিট হৈ গ'ল হয় তেওঁলোকে দুইফাল পৰা তেওঁলোকৰ মানে সুবিধা হৈ যায় আৰু সেইকাৰণে কৈছে যদি আমি সেই ৰ মেটেৰিয়েলটো মানে আজিকালি সহজে এভেইলেবল এটো যিকোনো হোলসেলাৰ বা যদি যেটো তাত কাগজ লাগে এটো হোলসেলাৰ বা কিনি আনিব পাৰে কিনি আনিবৰ কাপটো এটো কিনি আনিব এতিয়া মানে কৰোনাৰ পিছত আৰু এটা দেখিলো ইন্টাৰেষ্টিং কথা বহুত মানুহে মানে নিজৰ কাপৰ প্লেটটো কাপটো লৈ যায় কফি দোকানত যে 20 টকা কফিবোৰ বিক্ৰী কৰে আৰু দোকানৰ কফিবোৰ কাপবোৰ নিদিয়ে কাপটো নিজে দি দিয়ে তাত কাপটো দি দিয়ে আকৌ বস্তুটো লৈ গুছি আহি নিজে গাড়ীত বহি খায় গতিকে সেইকাৰণে মাৰ্কেটৰ মই ভাবিছো এটো কাৰণে খুব এটা মেজৰ মানে এটা ইস্যু নহয় কাৰণ আৰু এটা কথা মই কৈছো এই যে কাগজৰ প্লেটটোৱে হওক বা গিলাসটোৱে তাৰ কোনো ব্ৰ্যান্ড নালাগে কাগজৰ প্লেট বুলিয়ে কিনো যেনেকৈ টাটা কোম্পানী কাগজৰ প্লেট বা বিলা কোম্পানী তেনেকুৱা ব্ৰ্যান্ডৰ কথা এটা নাহে কাগজৰ প্লেট সেইটো মই নিজে কিনা কিনিব গৈছো গৈ পেলাই খুদিলো কোনটো পেকেট কিমান কলে এটো 25 এটো 20 আৰু এটো 15 তাৰমানে হেতু 15 টো কোনবা নতুন এন্টাৰপ্ৰেনিয়ৰ দিছে চাগে তে মই দেখি চাই দেখিলো যে দুইটা দেখোন বস্তু ঠিকনেছ একে 15 টকাটো লৈ গলো তাৰ পিছত দেখিলো যে ডিফাৰেন্সটো মানে একোই নাই তাৰমানে সেইকাৰণে কৈছো দুনে এটা এজন যদি ইয়ং এন্টাৰপ্ৰেনিয়ৰ তেওঁ যদি নিজে মেচিনটো নিজে চলায় আৰু ঘৰত যদি তেওঁৰ বোলে কোনবা সহায় কৰা ঘৰৰ মানুহ আছে ভাইকে আছে বা মাকে আছে বা কোনবা দেউতাকে বা কোনবা যদি সহায় কৰে তেতিয়ালে তেওঁ কম্পিটিশনত কিন্তু তেওঁ বেলেগত কি সস্তাত দিব পাৰিব কাৰণ তেওঁ লেবাৰ কষ্ট কমি যাব কোনবা এজনে যদি মেচিনটো বোলে কিনি আনিলে আকৌ দুজন লেবাৰ ৰাখি কৰিছে তেতিয়ালে তেওঁৰ তাৰ লগত কম্পিট কৰিব নোৱাৰে কাৰণ আমি কৈছো যে যিজনে মেট্ৰিকত কম পৰীক্ষা কম নম্বৰ বা ফেল কৰা তেওঁলোকে তেওঁ যদি প্ৰথম নিজৰ জীৱিকাটোৰ কথা পাইব তেওঁ নিজে মেচিনটো চলাব আৰু তেওঁ নিজে মেচিনটো চলোৱাৰ পিছত নিজে তেওঁ ধৰি লওক 25 খনৰ পেকেট থাকে 50 খনৰ পেকেট থাকে সেইবোৰ পেকেট কৰি আকৌ তাক পলিথিনৰ পেকেট কৰি সিল কৰি দিব এইখিনি তেওঁ নিজে কৰিব গতিকে ইনডাইৰেক্টলি তেওঁ যিখিনি ফিজিক্যাল লেবাৰ কৰিলে মেচিনৰ উপৰি সেইখিনিৰো কিন্তু তেওঁ বেনিফিটটো পায় কিন্তু তাত তেওঁ বেলেগ
বেলেগে যেতিয়া সেইখিনি বেলেগতে কৰাব তেতিয়া তাৰ কাৰণে আকৌ কষ্ট বাঢ়ি যাব সেইকাৰণে মই দেখিছোঁ যে এইবোৰ বস্তুত মানুহে তুমি যিটো ক'লা ব্ৰেণ্ড চাই কোনো ব্ৰেণ্ড চাই যিটো সস্তাত পাইছে আৰু কোৱালিটিটো একে দেখিলে মানে আমিতো কিমান কাগজৰ প্লেট আমি কেতিয়াও কোনো দিন এই অমুকটো কোম্পানী কাগজৰ প্লেট আছে নেকি সেইটো কথা নাহে কাগজৰ প্লেট যদি অকণমান ডাঠ কেতিয়াবা দেখোঁ যে অকণমান থিকনেছটো দৰকাৰ বেছি ভালো লাগে বা একেবাৰে পেলনীয়া টাইপ হ'লে বাছ তেনেকুৱা ধৰণৰ তাতে মানে যিটো ধৰি লওক কিছুমান আজিকালি লেমিনেটেডো আছে নন লেমিনেটেডো আছে দেখিবলৈ ধুনীয়া ধুনীয়াও আছে বহুতে বেলেগ তাত মানে বেলেগ ধৰক মানে আৰ্ট চাৰ্ট কৰা বস্তু পাই যায় তাত এই কৰি লগাই দিয়ে আৰু এটা মই তুমি কোৱাৰ লগে লগে ভাবিছোঁ যেনেকৈ আমাৰ বাহুবলী কণীটোত নামটো লগাই দিয়াৰ কাৰণে তাৰ যেন অকণমান উঠি গ'ল আমাৰ এই কাগজৰ প্লেটত যদি কোনোবাই কিবা এটা সুন্দৰ নাম দি পেলাই মানুহে পঢ়িলে এইখন আমাৰ খোৱা মই এনেই কথাটো কৈছোঁ একেলগে খাওঁ আহক কিবা এটা যদি লিখি দিয়ে মানে মানুহৰ চকুত এইখন দেখোন তেনেকুৱা ধৰণৰ কিবা ইন'ভেটিভ এটা একো নাই আখৰ এটা লিখি দিয়াৰ কথা যেনেকৈ ক'ৰবাত ৱেলকাম লিখিলে কিবা মানে মেচিনতে কিবা মানে এটা এম্বুছ কৰা চিষ্টেম কৰিলে সি এম্বুছ কৰি গৈ থাকিব বনাব লগতে সি এম্বুছ কৰি আৰু মোৰ বোধেৰে খুব ডাঙৰ ঘৰ দুৱাৰো নালাগে এটা ঘৰৰ ৰুমত এটা ৰুমৰ মানে তাত কয় যে 10x10ৰ যদি ৰুম এটা হয় এফালে মেচিনটো বহালে এফালে যিবোৰ ৰ মেটেৰিয়েলবোৰ ৰাখিলে আৰু লগতে তাত ফিনিশ প্ৰডাক্টবোৰ ৰাখিলে 10x10ৰ ৰুম এটাৰে আৰামত আৰম্ভ কৰিব আল্টিমেটলি ঘৰৰ ভিতৰতে হ'ব পাৰে সেইটো ঘৰৰ ভিতৰতে আৰু সেইটো কি এনেকুৱা কোনো ভাড়া যিবিলাক একদম বজাৰৰ মাজত ল'ব লাগিব কথা নাই নিজৰ ঘৰৰ জৰিয়তে হ'ব গতিকে তাত মানে সেইফালৰ পৰা কৈছোঁ একদম বহুত নমিনেল ইনভেষ্টমেণ্ট আৰু এইবিলাক বোধহয় মেচিনবিলাক ৰেজিষ্ট্ৰেশ্যন কৰিলে তাত সেইবোৰ তেতিয়া বেনিফিট যিবোৰ লাগে ইলেক্ট্ৰিচিটি ছাবচিডি পালে কিবা পালে সেইবোৰ বস্তুবোৰ আহি যাব আৰু বোধহয় মোৰ বোধহয় যিবিলাক মেচিন খুলিলে বোধহয় পাৱাৰ লাইন নথকাকৈ হৈ যাব নৰ্মেল ছিংগল ফেজ মেচিন লাইনো নালাগে গতিকে ইয়াতকৈ সহজ উপায় বোধহয় টেকনিকেলি বৰ সহজেই হ'ব আৰু বোধহয় দিল্লীতে মেচিনটো পোৱা যাব নেকি দিল্লী কলিকতা দুইঠাতে মেচিনটো পোৱা যায় আজিকালি এবাৰ যদি গুগলত দি চাৰ্চ কৰে নহয় একদম 100টা ছাপ্লায়াৰৰ নাম আহি যায় মই মানে সিদিনা মই নেই চাইছিলোঁ বস্তু টপিকটোৰ ওপৰত ক'বৰ কাৰণে এতিয়া দেখিলোঁ বাপৰে ইমানবোৰ ছাপ্লায়াৰ আছে আৰু তাৰ লগতে আৰু এটা ভাল কি মানে চাইনাৰ পৰা বহুত সস্তাত এনেকুৱা এইটো মেচিন আহিছে তাৰমানে যদিও চাইনালৈ এতিয়া ব্যৱসায় কমিছে কিন্তু চাইনাই মানে একদম সস্তাত মানে ফ্লাড কৰি দিছে গতিকে তাৰ ফলত এইটো হৈছে কি যে মানে সস্তাত বস্তুটো পোৱা মানে আৰু ৰ মেটেৰিয়েলটো আমাৰ অভাৱ নাই এনেকুৱা বোলে ৰ মেটেৰিয়েল লাগিব ইভিন তামোলৰ ঢকুৱাটোতে অলপ ৰ'ব লগা হ'ব পাৰে আজি বোলে মোৰ ঢকুৱা আহি পোৱা নাই ইয়াত কাগজ আহিব এটা পাৰ্টিকুলাৰ চাইজত কাটিব লাগিব কাটি পেলাই ডাইচটোত ভৰাই দিলে চেপা এটা হয়তো মাৰি দিলে হেঁচা এটা মাৰিলে বস্তু ৰেডি মাৰিলে ঘটক ঘটকি মাৰি থাকিব কণ্টিনিউৱাছ গৈ থাকিলে হাতৰে মাৰিলে এবাৰ মাৰিলে আকৌ মাৰিলে আৰু তাৰমানে এটা কথা মই ক'ব পাৰোঁ নেকি যে আমি অন্ততঃ দুজন মানুহ যাবা এজনে মেচিনটো চলালে এজন তেওঁক হেল্পাৰ হিচাপত সহায়ক হিচাপে এজনে মানে দুজন যদি দুইজনে বোলে মেট্ৰিকত বেয়া কৰিছে বন্ধু এই আমি দুটাই লাগি বোলে আৰম্ভ কৰোঁতে অতি সুন্দৰ ব্যৱসায় হ'ব পাৰে বুলি মই ভাবোঁ তাৰ লগতে মানে যেতিয়া সেইটো বস্তু হ'ব তেওঁলোকে মই বহুতক দেখিছিলোঁ আগতে তেনেকুৱা বস্তু যেতিয়া কৰে সেইবোৰ মানুহে চাইকেলত বোজা কৰি মানে ঘৰে ঘৰেও বিক্ৰী কৰে এনেকুৱাও আছিলে তেওঁলোকে যদি ধৰি লওক মাৰ্কেটিংটো লৈ যায় য'ত ধৰি লওক বিয়া সভা হৈছে গম পালে বোলে অমুকৰ বিয়া হৈছে তেওঁলোকক আপোনালোকক এইখিনি চাপ্লাই দিম আপোনালোকে তাহাঁতৰ পৰা আনাতকৈ মোৰ পৰা 15% কমত পাব আৰু এটা তুমি যে ক'লা যে মেচিন যিটো চাপ্লাই দিব তেওঁলোকে যদি অকণমান মাৰ্কেটিংটো কৰি দিলে আৰু সহজ হৈ গ'ল কথাটো তেতিয়া তেওঁৰ প্ৰফিট মাৰ্জিনটো কমিব কিন্তু মাৰ্কেটিঙৰ হেডেকটো নাথাকে কাৰণ মাৰ্কেটিং চবেই কৰিব নোৱাৰে মাৰ্কেটিং ইজ এ স্কিল সেইটোৱে আৰু এটা মেচিন লোৱাৰ পিছত যেতিয়া দেখিব যে বহুত ভাল চলিছে দুটা যেতিয়া ল'ব তেতিয়া সি নিজেও কিছু মাৰ্কেটিং কৰিব পাৰিব গতিকে আমি এতিয়া আজি এই মজিয়াৰ পৰা আমি এটা সুন্দৰ মানে এটা ধাৰণা দিব খুজিছোঁ যে পেপাৰ প্লেট বনোৱা আৰু লগতে গ্লাছটো বনোৱাটো খুব টান টেকন'লজি নাই ইয়াত অতিশয় সাধাৰণভাৱে যিকোনো এজন ল'ৰাই মেচিনটো অকণমান চলাবলৈ শিকি ল'লে আৰু যিবিলাকে কোম্পানীয়ে মেচিনটো দিব তেওঁলোকে অকণমান শিকাই দিব ট্ৰেইনিং দিব এইটো মেচিনটো এনেকৈ অপাৰেট কৰে আমিতো ঘৰত কিবা এখন হাউচ হোল্ড কিবা এটা কিনিলেও অকণমান গতিকে মেট্ৰিকত যিসকলে খুব ভাল ফলাফল দেখুওৱা নাই আমি আকৌ কৈছোঁ হতাশ হ'ব নালাগে তেওঁলোকৰ পটেঞ্চিয়েল আছে আমি ৰাস্তাবিলাক দেখাই আছোঁ যদি আপোনালোকে ভাবে এই যে পেপাৰ প্লেট বনোৱা বা ইচ্ছা কৰিলে ঢকুৱাৰ পৰাও আমাৰ তামোলৰ ঢকুৱাটোও কৰিব পাৰে সেইটো সাংঘাতিক ইণ্ডাষ্ট্ৰী হয় সেইটো অকণমান লাৰ্জ স্কেল হয় কিন্তু অলপ এইটোতকৈ মানে দামটো অলপ বেছি হ'ব আৰু বহুত মানুহে আকৌ সেইটো মানে বেছি প্ৰিফাৰ কৰে চহৰত যদি নিজৰ মানে এটা ঢকুৱাৰ প্লেটত দিছে ষ্টেটাছৰ লগত গুচি যায় একজেক্টলি মানে নৰ্মেল ধাবাত খোৱা আৰু 5 ষ্টাৰ হোটেলত খোৱা সঁচা কিন্তু খানাটো একেটাই প্ৰেজেণ্টেশ্যনটো বেলেগ প্লেট একে হ'ব কাগজৰ প্লেট কিন্তু এইটো তামোলৰ ঢকুৱাত যদি দিয়ে বস্তুটো আৰু
আৰু এনেইতো আমাৰ এইবোৰ যে চেগুন পাতৰ কিবা গছৰ পাতৰ কিছুমান প্লেটটো আছিলে এসময়ত হয় হয় গতিকে সেইফালৰ পৰা আমি কওঁ যে কাগজৰ প্লেট বনোৱাৰ আৰু লগতে এটা গিলাচ বনোৱাৰ যদি কোনোবাই প্ৰয়াস কৰি পেলাই এটা মেচিন আনি 30-35 হাজাৰ টকামানৰ ভিতৰত ইনভেষ্ট কৰি সুন্দৰভাৱে এটা জীৱিকা উলিয়াই ল'ব পাৰে কাৰণ এই হেৰি কাগজৰ প্লেটৰ ডিমাণ্ড সদায় আছে আৰু থাকিবই প্লেটৰ ডিমাণ্ড থাকিব কাৰণ বিয়া সভা সকলোতে লাগে কাৰণ আজিকালি কলপাতটো মানে খুবেই ভাল আছিলে কিন্তু কলপাতটো আজিকালি ব্যৱহাৰ কমি গৈছে গতিকে কাগজৰ প্লেটটো বা গিলাচটো প্লাষ্টিকতকৈও গিলাচ কাগজৰ মানুহে বেছি বিচাৰে কাৰণ জানে কাগজৰ গিলাচটোত গৰম চাহ অকণমানো খাব পাৰি প্লাষ্টিকৰ গিলাচত খাবলৈ ভয় কৰে কাৰণ তাত এটা অকণমান কেমিকেল ৰিয়েকশ্যন হোৱাৰ চান্স থাকে বায়'ডিগ্ৰেডেবল নহয় যদি খোৱাৰ পিছত এইটো যদি মাটিৰ লগত মিলি যায় গতিকে এনভাইৰনমেণ্ট গতিকে সকলো ফালৰ পৰা যদি চালি জাৰি চোৱা যায় যে কাগজৰ প্লেট বনোৱা আৰু কাগজৰ গিলাচ বনোৱা এটা ইণ্ডাষ্ট্ৰি ঘৰতে এটা ৰুমৰ ভিতৰত কৰিব পৰা এটা সু ব্যৱস্থা গঢ়ি তুলিলে এজন যিকোনো ল'ৰা ছোৱালীয়ে ইয়াত কোনো ল'ৰা বা ছোৱালী বুলি কথা নাই যিকোনো বয়সৰ ল'ৰা ছোৱালীয়ে এটা সুন্দৰ অৰ্থনৈতিকভাৱে সবল হোৱাৰ ৰাস্তা গঢ়ি তুলিব পাৰে গতিকে আজি আমি জীৱন আৰু জীৱিকাৰ জৰিয়তে হেডলাইন এটৰ মজিয়াত আজি এই কথাখিনি ডিছকাছ কৰিলোঁ আশা কৰোঁ অভিভাৱিকাসকল যিসকলে আমাৰ এই অনুষ্ঠানটো চাই আছে বা যিসকল ছাত্ৰ ছাত্ৰীয়ে যদি চাই আছে তেওঁলোকে অকণমান কথাটো দকৈ চিন্তা কৰি হাতে কামে লাগি যদি আগবাঢ়ে নিশ্চয় জীৱনটোত সুন্দৰভাৱে আগুৱাই লৈ যোৱাৰ এটা সুবিধা পাব বুলি আমি ভাবোঁ চাই থাকিব জীৱন আৰু জীৱিকা হেডলাইন 8